দুলিয়াজানৰ বিধায়ক টেৰেছ গোৱালাৰ ওপৰত আক্ৰমণ চলন্ত ট্ৰেইনত। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ট্ৰেইন যোগে দুলিয়াজানৰ বিধায়ক টেৰেছ গোৱালাৰ তেওঁৰ পত্নী আৰু সন্তানসহ দুলিয়াজানৰ অভিমুখে উজনি মোৱা 20504 ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনত যাত্ৰা কৰি আহি থকা সময়তে চলন্ত ট্ৰেইনৰ ভিতৰতে আক্ৰমণ কৰে ৰমাকান্ত ৰয় নামৰ ব্যক্তিগৰাকীয়ে বিধায়কগৰাকীক। এই সম্পূৰ্ণ ঘটনা গুৱাহাটী আৰু লামডিঙৰ মাজত যমুনামুখত সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে। খবৰ পোৱাৰ লগে লগে স্থানীয় বিধায়কসহ ভাৰতীয় জনতা পাৰ্টি কৰ্মীসকল উপস্থিত হৈ লামডিং ষ্টেচনত। পাছত লামডিং আৰক্ষী আৰু ৰেলৱে পুলিচ ৰমাকান্ত ৰয় নামৰ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। এনেকুৱা হ'ব নালাগে, সভ্য সমাজত এইবিলাক হ'ব নালাগে। কিবা দুৰ্ঘটনা কাল হতে কিন্তু যি হৈছে এতিয়া আইন আৰু প্ৰশাসন তেওঁলোকে তেওঁৰ মতে যিটো প্ৰক্ৰিয়া ল'ব, তেওঁ যদি ভুল কৰিছে তেওঁৰ শাস্তি হ'ব। আৰু আমি যিহেতু মই আপাৰে নামক ফোন মাৰিছিলে, দলীয়ভাৱে দুৰ্ঘটনা ল'ৰা চব আহিছিলোঁ, অলৰেডি তেওঁ এৰেষ্ট হৈছে। নেক্সট প্ৰক্ৰিয়া মতে প্ৰশাসন মতে যোনটো তেওঁ পানিছ পাব লাগে, শাস্তি পাব লাগে, তেওঁ শাস্তি পাব। এচেণ্ট হোৱা নাই পাইছে নেকি আপুনি? মই নামটো গম নাপাওঁ, কিন্তু আল্টিমেট নাম যি নহওক গিল্টিটো গিল্টি হয়। তাৰ কাৰণে তেওঁ যি হওক, ধৰ্মাৱলম্বী হওক, তেওঁ যদি কিবা ভুল কৰিছে, অন্যায় কৰিছে, তাৰ শাস্তি পাব লাগে। কোনোবা মন্ত্ৰীক কৈছে, মই নামটো নকওঁ, আমাৰ সন্মানীয় বিধায়ক তেওঁ যিটো ডাঙৰ কোনোবা এটা অকণীয় আচৰণ কৰিছে বুলি ট্ৰেইনত, তেওঁ যদি বুজিবৰ কাৰণে আহিছোঁ, মানুহজনে কোন হয়, জনজাতি, সেইটো বুজিবৰ কাৰণে আহিছোঁ। যদি সঁচাকৈ অন্যায় কিবা আচৰণ কৰিছে, তেওঁ পানী চুব লাগে, তাৰ পৰিপ্ৰশাসন কৰিব লাগে। লামডিঙৰ পৰা অভিষেক চৰকাৰ প্ৰতিবেদন NDA 24/7।